তহঁতক কৰিব দিয়া হোমৱৰ্কখিনি কৰিলি নে? গাড়ীডাল কেতিয়া আহিলি ভাল হ'ল হয়। তই ভাল ল'ৰা তই কৰিবি বুলি মই জানো। আৰু মইনা হয় ছাৰ। তই হোমৱৰ্ক কৰিছ নে নাই মই আজি চাব লাগিব। আন লৈ তোৰ হোমৱৰ্কখিনি লৈ আছোন। ছাৰ ষ্টাইল চাওঁ তাৰ বহি থোৱাৰ ষ্টাইল দেহৰ ষ্টাইল। ক'ত তোৰ হোমৱৰ্ক নাইচোন। আমাৰ ঘৰত নাথাকো ছাৰ। ক'ত থাক? ৰুমত থাকো ছাৰ। ৰুমত? ছাৰ ছাৰ আপুনি ৰুমত থাকিলে হোমৱৰ্ক কৰিব নোৱাৰি। ছাৰ আপুনি ঘৰুৱা কামাই দিছিল ছাৰ। অভদ্ৰ যা তই। আৰু তই আহ। হয় ছাৰ ৰ'ব। ভাল হৈছে ভাল ল'ৰা। তুমি এনেকৈ হোমৱৰ্কবিলাক কৰি থাকিবা হা। ছাৰ যা তহঁতে মন দি শুন। বাৰু তাৰ আগতে তহঁতক এটা মই প্ৰশ্ন সুধো হা তহঁত দুয়োটাকে কচোন বাৰু 1 কেজিৰ তুলাৰ বস্তা এটাৰ ওজন বেছি নে 1 কেজিৰ তৰমুজ এটাৰ ওজন বেছি কচোন। ছাৰ তৰমুজটোৰ ওজন বেছি হ'ব। কেনেকে? দুয়োটাৰে ওজন একে হ'ব ছাৰ। দুয়োটাৰ একে হ'ব ওজন। হয় ছাৰ। কিয়? দুয়োটাৰ একে সমান ওজন ভৰ নহয় জানো? দুয়োটাৰ ভৰ একে, দুয়োটাৰ 1 কেজি 1 কেজি। আৰু মইনা? ছাৰ তৰমুজটো যে আকৌ ওজন থকা বস্তু ছাৰ তুলাৰ দেখোন ওজনেই নাই ছাৰ। ৰহ মই তহঁতক উদাহৰণ দি আছো। তই ছাৰক নকবি আকৌ ফাল্টু নকৰিবি দেই। ৰহ এটা ছাৰৰ একচনকে এটা কৰি যাওঁ। ছাৰ আহি পাই মানে হোমৱৰ্ক নাই ছাৰ এনেকৈ নকৰিম হা। হোমৱৰ্ক হোমৱৰ্ক ঐ তোৰ হোমৱৰ্ক হ'ল নে নাই? মই ৰুমতহে থাকোঁ কিবা হোমৱৰ্ক থাকোঁ নেকি? থৈ যাওঁ ছাৰ আহি চাহ আমাৰ টিউচন ৰুমৰ ওচৰৰ দোকানখনৰ পৰা জুখি লৈ আহিছো এই দুইটাৰে ওজন 200 গ্ৰাম বুজিছ। এইটো চা এইটো দেখাত ডাঙৰ হয় নে নহয়? এইটো দেখাত ইমান সৰু। হয় ছাৰ। এই দুইটাৰ ওজন 200 গ্ৰাম বুজিলি? হয় ছাৰ। এইটো তোৰ হোমৱৰ্কখিনি কৰিলি? হয় ছাৰ ছাৰ মই ঘৰত যোৱাই নাই নহয়। নাই কৰা মই জানো তই হোমৱৰ্ক নকৰ বুলি। বাদ দে তোৰ মূৰত কি হ'লে? ছাৰ আপুনি কালি টেঙাটো আৰু শিলটো এৰি থৈ গৈছিল। মই টেঙাটো লৈছিলোঁ আৰু সি মোৰ হাতৰ পৰা টান মাৰোঁতে তাৰ ভৰিত পৰিল। সি মিছাতে দুখ পোৱা বুলি কৈ মোৰ মূৰত শিলটো মাৰি দিলে। ছাৰ আপুনিয়ে দেখোন কৈছিল শিলটো আৰু টেঙাটোৰ ওজন সমান বুলি। মোৰ গাত টেঙাটোৰ পৰা দুখ পাই খঙতে ময়ো সেই একে ওজনৰ শিলটো তাৰ গালৈ মাৰি দিলোঁ ছাৰ। অভদ্ৰ, বুৰ্বক, নীলাজ, অধম।